বলক আজি আপোনালোকক আকৌ এযোৰ এপ্লিক ৱৰ্কৰ কাপোৰ দেখাওঁ। এযোৰ কিন্তু কোনো অৰ্ডাৰ নহয় দেই, এযোৰ মোৰ নিজৰ কাৰণে বনোৱা হয় আৰু এই কাপোৰযোৰৰ এটা কাহানিও আছে। আপোনালোকক কাপোৰযোৰ দেখুৱাৰ লগতে মই কাহানিটো শুনাম। আচলতে এই কাপোৰযোৰ বনাইছিলোঁ মই বিহুত পিন্ধিবলৈ, যিহেতু আমাৰ ইয়াত বহাগী বিদায় বিহু এখন পাতে, বৰ ডাঙৰকৈ পতা হয় বিহুখন, আৰু সেই বিহুখনলৈ মানে প্ৰতি বছৰ যোৱা হয়। তো ময়ো এইবাৰ এই কাপোৰযোৰ মই প্ৰস্তুত কৰি উলিয়াইছিলোঁ, কিন্তু দুখজনক কথা হ'ল যে সেইদিনাখন ইমানেই বেছি বতৰ বেয়া আছিলে যে মই বিহুখনলৈ যাবলৈ নোৱাৰিলোঁ আৰু কাপোৰযোৰ পিন্ধা নহ'ল, এনেকৈ থৈ দিয়া হ'ল। আৰু মই ভাবিছিলোঁ সেইদিনাখনে কাপোৰযোৰ পিন্ধিম আৰু আপোনালোকক দেখুৱাম বুলি, কিন্তু দুখজনক কথা যে মই যাবলৈ নোৱাৰিলোঁ আৰু দেখুৱাব নোৱাৰিলোঁ। তাৰপিছত বতৰো বেয়া, পিন্ধাও হোৱা নাই। তো ভাবিলোঁ আজি আপোনালোকক কাপোৰযোৰ দেখাই দিওঁ। এয়া চাওক কেনেকুৱা লাগিছে, আপোনালোকে কমেণ্ট কৰি জনাব। আচলতে কাপোৰযোৰ ৰিয়েলত যিমান বেছি ধুনীয়া, যিমান বেছি মৰম লগা হয়, কাপোৰযোৰ আচলতে কেমেৰাত তেনেকৈ বন্দিয়েই হোৱা নাই, খুব বেছি মৰম লগা হৈছে মানে ৰিয়েলত কাপোৰযোৰ। মোৰ কিন্তু খুব বেছি ভাল লাগিছে, কেতিয়া পিন্ধোঁ কেতিয়ানো ক'ৰবাত পিন্ধি যাওঁ তেনেকুৱা নিচিনাই লাগি আছে। আৰু আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। লগতে চাওক ইয়াত ব্লাউজ পিচো আছিলে, মই সেইটোও ধুনীয়াকৈ চিলাই লৈছোঁ। আৰু আপোনালোকক যদি এনেকুৱা এপ্লিক ৱৰ্কৰ কাপোৰ লাগে তেনেহ'লে আপোনালোকে মোক DM কৰিব, আপোনালোকে মোক কাষ্টমাইজ কৰিব পাৰে, আপোনালোকৰ কালাৰ ডিজাইন সকলোবিলাক আপোনালোকে কাষ্টমাইজ কৰিব পাৰে। তো এয়া চাওক এই কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব, আৰু আপোনালোকে মোক কাষ্টমাইজ কৰিব যদি আপোনালোকক লাগে। আজিলৈ ইমানেই, বাই।